এতিয়া আমি আছো পশ্চিম যোৰহাটৰ সোণাৰীত আছো আৰু সোণাৰীৰ হৈ আমি গৈ আছো নামৰূপলৈ বুলি এটা বিশেষ কাৰ্যসূচী হাতত লৈ আহিছো যেহেতু সকলোৱে জানে এইবাৰ বিহুতেই আমাৰ অসমৰ বাবে খুব ভাল খবৰ যেহেতু 11,000 বিহুৱতীৰ সৈতে এটা বৃহৎ অনুষ্ঠানৰ আয়োজন কৰিছে লতাশিল খেলপথাৰত য'ত উপস্থিত থাকিব ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু লগতে অন্যান্য ৰাজ্যসমূহৰ সন্মানীয় মন্ত্ৰী বিধায়কসকল উপস্থিত থাকিব আৰু সেই অনুষ্ঠানটোতেই মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে নামৰূপৰ মিথানেল প্ৰকল্প উদ্বোধন কৰিব আৰু সেই প্ৰকল্পটো উদ্বোধনী অনুষ্ঠানটো অনুষ্ঠিত হৈছে নামৰূপত আৰু সেই অনুষ্ঠানটো ভাৰ্চুৱেল মাধ্যমেৰে প্ৰধানমন্ত্ৰী মহোদয়ে উদ্বোধন কৰিব আৰু সেই অনুষ্ঠানটোৰে আঁতধৰোতা হিচাপে ঘোষিকা হিচাপে মই কাইলৈ নামৰূপত থাকিম আৰু সেই উদ্দেশ্যে আমি আহি আছো আৰু আহি আছে লগত মা আছে এফালে মামুন আছে আৰু এই আমাৰ প্ৰাঞ্জল প্ৰতিম আৰু আমি 4জন আহি আছো নামৰূপলৈ বুলি গতিকে আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম কাইলৈ যেহেতু প্ৰধানমন্ত্ৰী মহোদয়ৰ প্ৰথমটো অনুষ্ঠান মোৰ গতিকে আপোনালোকে চাব বুলি ভিডিঅ'টো আশা কৰিলোঁ থেংক ইউ